আজি আমি আলোচনা কৰিম MBBS ডক্টৰৰ লিখা কিয় বেয়া হয় বা এজন ডক্টৰৰ হেণ্ডৰাইটিং কিয় ইমান বেয়া হয় এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, জিয়া মেডিকেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন দহজনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে চেনেলটো ফ'ল' কৰি ৰাখিব আৰু লাইক শ্বেয়াৰ কৰিব। এজন ডক্টৰ হ'বলৈ হ'লে আপুনি ছায়েন্সৰ ষ্টুডেণ্ট হ'ব লাগিব আৰু ছায়েন্সত আপোনাৰ ভাল ৰিজাল্ট হ'ব লাগিব, তেতিয়া আপুনি এজন ডক্টৰ হ'ব পাৰিব। যিহেতু ডক্টৰৰ কোৰ্চটো বহুত টাফ, এইকাৰণে তেওঁলোকৰ বহুত লিখা প্ৰয়োজন পৰে বা পঢ়াৰ প্ৰয়োজন পৰে, যাৰ ফলত তেওঁলোকে হেণ্ডৰাইটিংটো ইমান সুন্দৰ কৰিব নোৱাৰে। এক্সামৰ সময়ত তেওঁলোকে বহুত লিখিবলগীয়া হয় আৰু বহুত তেওঁলোকে ষ্টাডি কৰিবলগীয়া হয়, যাৰ কাৰণে তেওঁলোকে ইমান লিখাৰ প্ৰতি ইমান গুৰুত্ব নিদিয়ে, যাৰ কাৰণে তেওঁলোকৰ হেণ্ডৰাইটিংটো অলপ বেয়া হয়। যেতিয়া এজন MBBS ডক্টৰে যেতিয়া মেডিচিন লিখে, তেওঁলোকৰ লিখা ধৰিব নোৱাৰাৰ ফলত ফাৰ্মাচিষ্টসকলে কি কৰে, মেডিচিন তেওঁলোকে বেলেগ মেডিচিন দি দিয়ে, তেনেহ'লে ৰোগীৰ কণ্ডিশ্যনটো বেয়া পথলৈ গুচি যায় বা ৰোগীৰ কণ্ডিশ্যনটো ছিৰিয়াছ হৈ যায়। ফাৰ্মাচিষ্টসকলে যদি প্ৰেছক্ৰিপশ্যন ভালকৈ পঢ়িব নোৱাৰে, তেনেহ'লে তেওঁলোকে মেডিচিন নিদিয়াই বহুত ভাল, কাৰণ তেওঁলোকৰ ভুলৰ কাৰণে এজন পেচেণ্টৰ মৃত্যু হ'ব পাৰে। তেওঁলোকে মেডিচিন নিদিয়াটো বহুত ভাল। এক্সামৰ সময়ত তেওঁলোকে বহুত লিখিবলগীয়া হয়, সময় কম থাকে, তেওঁলোকে বহুত লিখিব লাগে, সেইকাৰণে তেওঁলোকে লিখাৰ প্ৰতি ফ'কাছ নিদিয়ে, যাৰ ফলত তেওঁলোকৰ হেণ্ডৰাইটিং বেয়া হয়। তোমাৰ 80% ডক্টৰৰ হেণ্ডৰাইটিং বেয়া আৰু 20% ডক্টৰৰ হেণ্ডৰাইটিং ভাল। 80% ডক্টৰৰ হেণ্ডৰাইটিং বেয়া হোৱাৰ ফলত সাধাৰণ মানুহে শ্লিপখন পঢ়িব নোৱাৰে আৰু টকাৰ অভাৱত তেওঁলোকে য'ত ডক্টৰ বহে তাৰ সমূহৰ পৰা মেডিচিনটো আনিব নোৱাৰে, যাৰ ফলত তেওঁলোকে বহুত সমস্যাৰ সন্মুখীন হয়। টকা মিলাই তেওঁলোকে বিভিন্ন জেগাত দৌৰিবলগীয়া হয়, তেতিয়া তেওঁলোকে মেডিচিন নাপায়, কাৰণ তেওঁলোকৰ এই যিখন প্ৰেছক্ৰিপশ্যন আছে এইখন সকলোৱে পঢ়িব নোৱাৰে, যাৰ ফলত তেওঁলোকে বিভ্ৰান্তিত পৰি যায়। গতিকে মই 80% ডক্টৰক সদায় ৰিকুৱেষ্ট কৰিম যে তেওঁলোকে হেণ্ডৰাইটিংখিনি অকণমান সুন্দৰকৈ লিখিব লাগে, যাতে সাধাৰণ মানুহে এই মেডিচিনখিনি বুজি পায় বা এজন ফাৰ্মাচিষ্টে মেডিচিনখিনি সোনকালে দিব পাৰে। মেডিকেল ষ্টুডেণ্টসকলক এটা বস্তু সদায় তেওঁলোক শিকাই দিয়া হয় যে যিকেইটা ইমাৰ্জেঞ্চি মেডিচিন আছে সদায় তেওঁলোকে অকণমান হেণ্ডৰাইটিং বেয়াকৈ লিখিব লাগে, কাৰণ যদি তেওঁলোকে এনেকুৱা নিলিখে তেনেহ'লে সাধাৰণ মানুহে এই মেডিচিনৰ বিষয়ে জানিব পাৰিব বা ৰোগীৰ আত্মীয় জানিব পাৰিব। ৰোগীৰ যদি কিবা অঘটন হয়, ডক্টৰৰ প্ৰতি তেওঁলোকৰ বেলেগ এটা ৰিয়েকশ্যন আহি যাব, যাৰ কাৰণে তেওঁলোকে সদায় মেডিচিনকেইটা হেণ্ডৰাইটিং অলপ বেয়া কৰি লিখে।